হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈছোঁ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' আৰু এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে যদি কোনোবা এজন ব্যক্তিৰ লগত কথা পাতি আছে আৰু সেই সময়ত বেলেগ এজনে ব্যক্তিয়ে যদি আপোনাৰ মোবাইলত কল কৰে, তেন্তে আপোনাৰ মোবাইলত সেইজন ব্যক্তিৰ কলটো শ্ব' নহয়। গতিকে সেই প্ৰব্লেমটো বহুতৰে দেখা দিয়ে। আজি মই এই ভিডিঅ'টোত সেই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব লাগে আজি মই ধুনীয়াকৈ দেখুৱাই দিম। এই ভিডিঅ'টো চাওঁতে আপোনালোকে অকণো স্কিপ নকৰিব, ধুনীয়াকৈ চাব, তেতিয়া আপোনালোকে বুজি পাব। আপোনালোকৰ মোবাইলত কল এপটো দেখি পাইছে, সেই এপটোত আপোনালোকে অলপ দেৰি দবাই থৈ দিব লাগিব। অলপ দেৰি দবাই থৈ দিলে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখি পাব, এপ ইনফো বুলি পেলাই, তাৰপিছতে ৰিমুভ বুলি পেলাই আৰু তলতে এনেকুৱা দেখি পাব। গতিকে আপোনালোকে এপ ইনফো যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। এপ ইনফো অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখি পাব। ইয়াতে আপোনালোকে দেখি পাইছে ষ্ট'ৰেজ, ডাটা ইউজেজ, তাৰপিছতে বেটেৰী। গতিকে আপোনালোকে ষ্ট'ৰেজ যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছতে আপোনালোকৰ ইয়াতে দেখা পাব ষ্ট'ৰেজ, কণ্টেক্টছ এণ্ড ডাইলাৰ। তো গতিকে তলত যিটো দেখি পাইছে ক্লিয়াৰ ডাটা বুলি পেলাই, সেই অপশ্যনটোত গৈ পেলাই আপোনালোকে ক্লিয়াৰ ডাটা ক্লিক কৰিব লাগিব। গতিকে ক্লিয়াৰ ডাটাত ক্লিক কৰাৰ পিছত তেতিয়া আপোনালোকৰ যিটো মোবাইলৰ প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো আপোনালোকৰ ছল্ভ হৈ যাব। আৰু যদিহে এনেকৈ কৰোঁতে আপোনালোকৰ প্ৰব্লেম যদি ছল্ভ নহয়, তেতিয়াহ'লে দ্বিতীয় পদ্ধতিটো মই আপোনালোকক দেখাবলৈ গৈছোঁ। দ্বিতীয় পদ্ধতিৰে আপোনালোকৰ প্ৰব্লেমটো 100% ছল্ভ হৈ যাব। গতিকে আহক, দ্বিতীয় পদ্ধতিটো হৈছে আপোনালোকৰ মোবাইলত যিটো ছেটিং আছে সেই ছেটিং এপটোত আপোনালোকে গৈ ক্লিক কৰিব লাগিব। ছেটিং এপটোত আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আহি পৰিব আৰু ইয়াতে আপোনালোকে দেখি পাইছে ছেটিঙৰ তলত চাৰ্চ বক্স এটা। সেই চাৰ্চ বক্সত আপোনালোকে ক্লিক কৰিব আৰু এই চাৰ্চ বক্সত আপোনালোকে টাইপ কৰিব লাগিব কল ছেটিং বুলি পেলাই, CALL কল SETTING কল ছেটিং। তাৰপিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখি পাব কল ছেটিংছ, তলত আহিব কল ৰেকৰ্ডিংছ, ইনকামিং কল ছেটিংছ আৰু কল ৱেইটিং। গতিকে আপোনালোকে কল ৱেইটিং যিটো অপশ্যন আছে সেই কল ৱেইটিং অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। কল ৱেইটিং অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত যদি দুটা চিম লাগি থাকে, তেতিয়াহ'লে যিকোনো এটা চিমত ক্লিক কৰিব। তাৰপিছতে আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আহিব আৰু ইয়াতে আপোনালোকৰ কল ৱেইটিং বুলি লিখা থাকিব। গতিকে কল ৱেইটিং বুলি দেখি পাইছে, কিন্তু ইয়াতে আপোনালোকৰ অপশ্যনটো যদি কল ৱেইটিং অপশ্যনটো যদি অফ হৈ থাকে, তেতিয়াহ'লে আপোনালোকে অন কৰি ল'ব। আৰু অন কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ যিটো প্ৰব্লেম হৈছিলে, আপুনি বেলেগ এজন ব্যক্তিৰ লগত যদি কথা পাতি আছে আৰু সেই সময়তে আন এজন ব্যক্তিয়ে যদি ফোন কৰে, তেতিয়াহ'লে সেই ফোনটো আপোনালোকে মোবাইলত দেখি পাব। গতিকে আপোনালোকে এই ভিডিঅ'টো চাগে নিশ্চয় ভাল পাইছে আৰু এই ভিডিঅ'টো চাওঁতে আপোনালোকে যিখিনি সময় দিলে তাৰ বাবে মই আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। গতিকে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।